Hello everyone, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰ ভালেই প্ৰিয়ংকা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বহু দিনৰ মূৰত এনে ধৰণে লং ভিডিঅ' লৈ আহিছো দিয়া হোৱাই নাই ভিডিঅ' সো আজি ভাবিলো এটা ভিডিঅ' বনোৱা যাওক পাৰ্সেল আহিছে এয়া দেখিছে নহয় হাতত মই আপোনালোকক দেখাও বিহু বুলি কিনি ললো আৰু প্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বহুত আৰু সকলোৰে যেন ভালে কুশলে পাৰ হওক ৰঙালী বিহুটো সকলোক এতিয়া মই পাৰ্চেলকেইটা আনবক্সিং কৰি দেখাওঁ কিনো ল'লোঁ এবাৰ বিহুত কিন্তু লেট হৈ গ'ল আহোঁতে তথাপিও বোলো আপোনালোকক দেখাওঁ আৰু আপোনালোকে কোনে কোনে কি ল'লে কমেণ্টত জনাব দেই সকলোক এতিয়া আনবক্সিং কৰোঁ যিহেতু মই আপোনালোকক ভাবিছিলোঁ পিন্ধি দেখাম বুলি মানে চিলাই মেলি কিন্তু লেট হৈ গ'ল আহোঁতে সেইকাৰণে মই দেখাব নোৱাৰিলোঁ আকৌ মই পিন্ধি পেলাই এটা ভিডিঅ' মানে চিলাই পিন্ধি আকৌ এটা মই ভিডিঅ' বনাই দেখাম বাৰু কিন্তু বহুত ধুনীয়া আহিছে এইযোৰ কাপোৰযোৰ এইটো হৈছে ব্লাউজৰ পিচ আৰু ইফালে হৈছে পটি আৰু ইফালে হৈছে এখন মেখেলা লগতে লাগি আছে মেখেলা চাদৰ ব্লাউজ আৰু পটি আৰু এখন হৈছে চাদৰ ইমান ধুনীয়া আহিছে সো মই আপোনালোকক প্ৰাইচটো দিয়ে দিছোঁ চাই লওক ইমান কম প্ৰাইচত ইমান ধুনীয়া কাপোৰটো বহুত ধুনীয়া একদম ছফ্ট হয় পিন্ধিবলৈ বহুত ভাল হ'ব সো সেইকাৰণে এইটো হৈছে আচলটো মোৰ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ সঁচাকৈ কৈছোঁ ভাবিব পাৰে যে মই ভিডিঅ' বনাবৰ কাৰণে কৈছোঁ কিন্তু নহয় সঁচাকৈ বহুতেই ধুনীয়া হয় কাপোৰযোৰ কাৰণ মই আগতেও মিছ'ৰ পৰা কাপোৰ আনিছোঁ ইমান এটা কোৱালিটি ভাল নহয় মই আগতেও আপোনালোকক কৈছোঁ যিহেতু কোৱালিটি ভাল অহা নাছিলে মই ৰিটাৰ্ণ দিলোঁ কিন্তু এইযোৰ সঁচাকৈ ইমান ভাল আহিছে মই ৰিটাৰ্ণ নিদিওঁ মই ৰাখি থ'ম এইযোৰ আৰু মই আপোনালোকক চিলাই দহি বাতিত ধুনীয়াকৈ পিন্ধি পেলাই আপোনালোকক দেখাম আপোনাৰ গোটেই আছে পিংক আৰু ব্লেকত ইমান মৰম লাগিছে আপোনালোকৰ কেমেৰাত কেনেকুৱা লাগিছে মই নাজানো কিন্তু ভিডিঅ'ত বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু পিংকত যিহেতু হোৱাইট আৰু পিংক ব্লেক ফুল বহুত ধুনীয়া লাগিছে আপোনালোকে যদি ভাবিছে ল'ম বুলি ল'ব পাৰিব বহুত ধুনীয়া হয় এইযোৰ আনিছোঁ এখন হৈছে চাদৰৰ আঁচলটো আৰু গোটেই চাদৰখনত এনেধৰণে গ্ৰীণ লাইট পিংক আৰু ৰেডত ফুল আছে মোৰ বহুত ভাল লাগিছে আৰু ইফালে পটিত গল্ডেন আৰু ৰেড আৰু এইখন মেখেলাখনতো এনেধৰণে ফুল আছে আৰু এইটো হৈছে ব্লাউজৰ পিচটো একেবাৰে চিম্পল হয় এইটো ব্লাউজৰ পটি হয় কিন্তু ইয়াত লিখা আছিলে পিয়'ৰ কটন বুলি কিন্তু পিয়'ৰ কটনটো নহয় বাৰু কিন্তু কাপোৰটো ভালেই আহিছে বেয়া অহা নাই যিটো প্ৰাইজত বহুত ধুনীয়া কাপোৰ আহিছে দুইযোৰে মোৰ বহুত পচন্দ লাগিছে আৰু মোৰ এনেধৰণে হোৱাইটত কাপোৰ নাছিলে যিহেতু মোৰ বহুত ভাল লাগিছে কাপোৰকেইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব আৰু যদিহে ল'ব বিচাৰে মই লিংকটো দি দিম বাৰু আৰু প্ৰাইচটো দিয়াই আছে আপোনালোকে চাই লওক বহুত মোৰ ভাল লাগিছে কাপোৰযোৰ ইমান মৰম লাগিছে চ' মই ভাবিছিলোঁ আপোনালোকক পিন্ধি দেখাম বুলি আগতেও কৈছোঁ কিন্তু যিহেতু মই পিন্ধি এইবাৰ দেখাব নোৱাৰিলোঁ কাৰণ চিলাওঁতে বহুত দিন লাগিব তো ভাবিলোঁ আপোনালোকক আগতীয়াকৈ দেখাই দিওঁ আৰু আপোনালোকৰতে আনবক্সিং কৰোঁ কি আহিছে কি নাই
চিলাই পিন্ধিলে আৰু ভাল লাগিব ধৰি ধুনীয়াকৈ বাতি ল'লে বহুত ধুনীয়া লাগিব কাপোৰযোৰ চ' মই আপোনালোকক ভিডিঅ'টা নেক্সট ভিডিঅ'ত দেখাম বাৰু চিলাই মেলি কেনেকুৱা লাগে চ' আৰু এটা পাৰ্চেল আহিছে সেইটো আপোনালোকক দেখাই লওঁ ইয়াৰ কাপোৰটো ইমান এটা ভাল নহয় যিহেতু বহুত পিছল হয় কাপোৰটো কিন্তু যেনেকুৱা পিকচাৰ দেখাইছে তিনযোৰ কাপোৰ তেনেকুৱাই আহিছে মানে বহুত ভাল লাগিছে এইযোৰ মানে ফুলটো প্ৰিণ্টটো মোক বহুত ভাল লাগিছে সেইকাৰণে মই আনিছিলোঁ ব্লেকত গ্ৰে আৰু গল্ডেনৰ আছে ফুল মোৰ বহুত ভাল লাগিছে কিন্তু ইয়াৰ অকণমান কাপোৰটো ইমান এটা চফ্ট মানে নহয় বহুত গৰম উঠিব চ' ৰাখোঁ নে নাৰাখোঁ মই নাজানো এতিয়ালৈকে মই ডিচাইড কৰিব পৰা নাই কিন্তু মোৰ প্ৰিণ্টটো বহুত ভাল লাগিছিলে খালি কাপোৰটোৰ কাৰণে এতিয়া মোৰ মানে ডিচাইড কৰিব পৰা নাই ৰাখিম নে নাৰাখিম যদি ৰাখিম তেতিয়াহ'লে আপোনালোকক মই ধুনীয়াকৈ চিলাই ব্লাউজৰ পিছে সৈতে আপোনালোকক দেখাম তেনেকুৱা আৰু ব্লাউজ পিচটো দেখিছে নহয় ইমান এটা মোৰ ভাল লগা নাই ব্লাউজ পিচটো কিন্তু ইয়াৰ মেখেলা হওক চাদৰখন মোৰ ভাল লাগিছে চ' আপোনালোকক চাদৰখন লৈ পেলাই দেখাইছোঁ আৰু প্ৰাইচটো আপোনালোকে দি থৈছোঁ ইয়াৰ চাই ল'ব পাৰিব কাপোৰটো আগৰ দুযোৰ যেনেকুৱা আছিলে তেনেকুৱা কাপোৰটো নহয় সেইযোৰ পিয়ৰ কটন নহয় কিন্তু মানে চফ্ট আছিলে অলপ মানে পিন্ধিব পাৰি কিন্তু এইযোৰ একেবাৰে একদম মানে বহুত গৰম উঠিব কাপোৰটো আৰু বহুত ডাঠ হয় যিহেতু কিন্তু মোৰ প্ৰিণ্টটো বহুত ভাল লাগিছিলে এতিয়া মই নিজেই মানে ভাবিব পৰা নাই ৰাখোঁ নে নাৰাখোঁ তো আপোনালোকে ক'বচোন তিনিযোৰৰ ভিতৰত কোনযোৰ বেছি আপোনালোকৰ ভাল লাগিলে চ' যদি মই এইযোৰ ৰাখোঁ মই বাৰু আপোনালোকক দেখাম চিলাই কিন্তু মোৰ ভাল লাগিছে প্ৰিণ্টটো খালি কাপোৰটোৰ কাৰণে অকণমান কনফিউজ হৈ আছে ৰাখোঁ নে নাৰাখোঁ মোৰতো তেনেকুৱা বাৰু পিন্ধা নহয় কেতিয়াবাহে ক'ৰবাত তথাপিও চাই লওঁ কি কৰোঁ তো আপোনালোকে কমেণ্টত জনাব তিনিযোৰৰ ভিতৰত কোনযোৰ বেছি ভাল লাগিলে আৰু যদিহে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ পেলাই ল'ব পাৰিব কিন্তু বহুত কম প্ৰাইচ হয় বাৰু যিহেতু এইযোৰ যেনেকৈ আমি ভাবিছিলোঁ পাটৰ হয় যিহেতু তাত দেখায় চবেই সেইটোৱে ভাবে কিন্তু তেনেকুৱা নহয় কাপোৰটো বেলেগ আহে কিন্তু প্ৰিণ্টটো একেই আহে যেনেকুৱা ধৰণৰ ফটোত দেখায় সেইটো প্ৰিণ্টেই আহে খালি কাপোৰটো অলপ বেলেগ আহে যিহেতু তাত পিকচাৰত এনেকুৱা লাগে যেন পাটৰ হয় বুলি কিন্তু নহয় পাটৰ যেনে ধৰণৰ পলিষ্টাৰৰে হওক বা তেনেকুৱা ধৰণৰ কাপোৰ যিটো মানে ধুনীয়াই আৰু কাপোৰ দিয়ে মিছোত চ' মোৰ ভাল লাগিছে বহুত ভাল লাগিছে প্ৰিণ্টটো গোটেই তিনিযোৰে ভাল লাগিছে তিনিযোৰৰ ভিতৰত খালি এইযোৰ ৰাখোঁ নে নাৰাখোঁ মই ধৰিব পৰা নাই যদি ৰাখোঁ আপোনালোকক দেখাম বাৰু কিন্তু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কোনযোৰ আপোনালোকৰ ভাল লাগিছে চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে বুলি চ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণে ভিডিঅ' আহি থাকিব আৰু এতিয়া খালি ডেইলি দিব নোৱাৰিব পাৰোঁ কিন্তু সপ্তাহত এটা বা দুটা মই দিবলৈ চেষ্টা কৰিম চ' আপোনালোকে সকলোৱে চাই থাকিব সকলোৰে বিহু ভালে কুশলে যাওক আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত বাই